নমস্কাৰ পিভি আসাম 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত যিসকল মিয়া লোক আছে তেওঁলোকক লৈ ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে এইখন অসমত মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে কোনো সন্দেহযুক্ত মিয়া লোক শান্তিত থাকিব নোৱাৰে তেওঁলোকক উচ্ছেদ কৰা হ'ব তেওঁলোকক অশান্তিময় পৰিৱেশত ৰখা হ'ব সবিস্তাৰ লৈ আহিছো এই খবৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে সন্দেহযুক্ত মিয়া নাগৰিকক কষ্ট দিয়াই মোৰ কাম বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব লাগিব মিয়াসকলে সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব লাগিব বুলি কৈছে গোৱালপাৰাত উচ্ছেদ হৈ গল আৰু এতিয়া নগাঁওতো দুই এদিনতে নগাঁওতো উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী সন্দেহযুক্ত মিয়া নাগৰিকৰ কতোৱেই শান্তি নাই মোৰ ঘৰলৈ আহিলেও তেওঁলোকে শান্তি নাপাব বুলি কৈছে লগতে জুবিনৰ সমাধিস্থলীত গলেও সন্দেহযুক্ত মিয়াই শান্তি নাপাব গৌৰৱ গগৈ নাইবা ৰকিবুল হুছেইনৰ মিটিঙত গৈও তেওঁলোকে শান্তি নাপাব এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এটো পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব বাকি ৰাস্তা নাই গোৱালপাৰাত হৈ গল দুই এদিনতে নগাঁৱত এভিকশন হ'ব দুই এদিনতে যিমানে এটা ষ্টেটমেন্ট বেছি দিব সিমানে এভিকশন হ'ব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গলেও শান্তি নাই গৌৰৱ গগৈৰ মিটিঙত গলেও শান্তি নাই ৰকিবুল হুছেইনৰ মিটিঙত গলেও শান্তি নাই মুঠতে মিয়াৰ শান্তি নহব মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা মুখ্যমন্ত্ৰী ভাঙিব লাগিব হ'ব সন্দেহযুক্ত মিয়া সকললৈকে মোৰ এইটো বাণী